নমস্কাৰ আসামিজ মোটিভেশ্যন দিলে আপোনালোকক স্বাগতম জনাইছো। তিনিটা কাৰণত আমাক মানুহে ইজ্জত নিদিব পাৰে। প্ৰথমটো কাৰণ হ'ল যাক আপুনি কথা পাতিব বিচাৰে সেই মানুহক আপুনি যদি হাত জোৰ কৰি জোৰজবজ কৰি থাকিব বিচাৰে তেনে সেই মানুহে আপোনালোকক কেতিয়াও ইজ্জত নিদিয়ে আৰু ইগনোৰ কৰে। তেনে মানুহৰ লগত কথা নপতাই ভাল। দুই নম্বৰ কাৰণটো হ'ল যিজন মানুহে বাৰে বাৰে ভুল কৰি থাকে সেই মানুহজনক আপোনালোকে বাৰে বাৰে ক্ষমা কৰি থাকে। সি জানে যে ভুল কৰি দিলে আকৌ ক্ষমা কৰি দিব আমাক। সেই হেতুকে তেনে মানুহৰ পৰা বিৰত থাকিব লাগে। কাৰণ কেলে সেই মানুহজনে বাৰে বাৰে ভুল কৰিয়ে থাকিব আৰু আপোনাৰ ইজ্জতৰ কথা চিন্তা নকৰে, আপোনাৰ নিজৰ মানহে হানি হয়। ৩ নম্বৰ পইণ্টটো যে আপোনাৰ সিক্ৰেট মানে আপোনাৰ গোপনীয় কথাবোৰ কাৰোবাৰ আগত প্ৰকাশ নকৰিব। কাৰণ যদি নেকি আমাৰ গোপনীয় কথাবোৰ কাৰোবাক ব্যক্ত কৰা হয় তেতিয়াহ'লে কি হ'ল তেখেতসকলে সেই গোপনীয় কথাটো গোপনীয়ভাৱে নাৰাখে। আজি কাৰোবাৰ যদি আপুনি কাণত কথা এষাৰ কয় নহয় তাক নক'ব দেই, ইজনে তাক ক'ব যে তাক নক'ব দেই, ইজনে ক'ব যে কাকো নক'ব দেই। সেই চিষ্টেমত চেঞ্জ চিষ্টেমত গৈ কিনে আমাৰ কথাবোৰ ভাইৰেল হয়। ভাইৰেল হোৱাৰ পাছত আমাৰ কি হ'ল আমাৰ ইজ্জত হানি হয় বা আমাৰ সেই সন্মান নথকা হয়, যিটো কথা তোমাৰ সিক্ৰেট কাৰোবাক কোৱা হয়। সেয়েহে আপোনালোকক কৈছো যে মানুহ সেইসকলক বিশ্বাস কৰক যিসকলে আপোনালোকৰ দুখৰ মাজত সোমাই থকা সুখসমূহ বুজি পায়, আপোনালোকৰ হাঁহি আঁৰত লুকাই থকা বেদনাসমূহ গম পায় বা তোমাৰ মনৰ কথাবোৰ গম পায় বা জানে বা সেই কথাখিনি জানি কিনে কাৰোবাক বা তোমাকে হ'লেও সহায় কৰে, যিকোনো ইম'চনেলি হওক মেণ্টেলি হওক বা যিকোনো ধৰণৰ আপোনালোকক সহায় কৰে, সেনে মানুহকে বিশ্বাস কৰিব। মানুহক অহংকাৰে কৈ দিয়ে পইচা কিমান আছে, সংস্কাৰে কৈ দিয়ে মানুহজনৰ ঘৰখন কেনেকুৱা, কথা বতাই কৈ দিয়ে মানুহজন কেনেকুৱা, তৰ্কই কৈ দিয়ে মানুহজন কিমান জ্ঞানী, মানুহৰ চাৱনিয়ে কৈ দিয়ে দৃষ্টিভংগী কেনেকুৱা মানুহজনৰ, মানুহৰ সংস্পৰ্শই কৈ দিয়ে মানুহজনৰ মানসিকতাটো কেনেকুৱা। মানুহক যে অহংকাৰে কৈ দিয়ে তেখেতসকলৰ পইচা কিমান আছে। পইচা থকা মানুহসকলে অহংকাৰ দেখুৱায়। সংস্কাৰে কৈ দিয়ে আমাৰ ঘৰখনৰ পৰিৱেশ কেনেকুৱা। কাৰণ আমি যদি মানুহৰ লগত ভাল ধৰণে কথা নাপাতো, ভাল ধৰণে মানুহৰ লগত ব্যৱহাৰ নকৰোঁ, তেনেহ'লে আমাৰ সংস্কাৰটো উপস্থাপন হৈ পৰে। সেয়েহে কৈছোঁ মানুহৰ লগত কথা পাতিবলৈও সংস্কাৰৰ প্ৰয়োজন। মানুহৰ কথা বতৰাও কৈ দিয়ে মানুহজন কেনেকুৱা, নিজৰ পৰিচয়টো দাঙি ধৰা হয়। কথা বতৰা কওঁতেই মোৰ কথাখিনি মই কৈ আছোঁ, মোৰ কথাখিনি উপস্থাপন ভালকৈ হৈছে নাই কমেণ্ট কৰি জনাব। কিন্তু আপুনি যদি কাৰোবাৰ লগত কথা পাতি থাকে তেনেহ'লে সেই কথা পাতি থকাখিনি তেখেতসকলে গম পায় যে আপোনালোকৰ কেৰেক্টাৰটো কেনেকুৱা, আপোনালোকৰ সংস্কাৰ কেনেকুৱা। আৰু মানুহৰ দৃষ্টিভংগীয়ে, মানুহৰ চাৱনি, চকুৰ চাৱনি কৈ দিয়ে যে তাৰ কি উদ্দেশ্য লৈ মোক চাইছে, কেনেকুৱা মানসিকতা লৈ মোক চাইছে। শেষত মই অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক কেইজনমান মানুহৰ পৰা আঁতৰত থাকিবলৈ মই ক'ব বিচাৰিছোঁ। মাত্ৰ 6টা পইণ্ট কম, সেই 6টা ভালকৈ আপোনালোকে মন দি শুনিব আৰু সেই মানুহৰ পৰা আপোনালোকে বিৰত থাকিব। চাব আপোনালোকেও কোনো ক্ষেত্ৰতে বা কোনো সমস্যাত নপৰিব। 1 নম্বৰ কথা হ'ল কি, যি মানুহে বাৰে বাৰে মিছা কথা কয় নহয় সেই মানুহৰ পৰা সদায় দূৰত থাকিব। যি মানুহে বাৰে বাৰে তোমাক ঠগি থাকে সেই মানুহৰ পৰা দূৰত থাকিব। আৰু যি মানুহে আপোনাক বিশ্বাসঘাতকতা কৰে সেই মানুহৰ পৰাতো 100 কদম দূৰত থকাই ভাল। 3 নম্বৰ পইণ্টটো হ'ল কি, যি মানুহে আপোনাক ব্যৱহাৰ কৰিব নহয় সেই মানুহৰ পৰা সদায় দূৰত থাকক। যি মানুহে আপোনাক প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো খোজতে আপোনাক কেৱল হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰে তেনে মানুহৰ পৰা সদায় দূৰত থাকিব। যি মানুহে তোমাক দুখীয়া বুলি তোমাক ঠাট্টা কৰে সেই মানুহৰ পৰা দূৰত থাকক। যি মানুহে তোমাৰ লগত ভাল হৈ থকা অভিনয় কৰে সেই মানুহৰ পৰা দূৰত থাকক। যিয়ে বেলেগৰ কথা কৈ তোমাক উচতাই নহয়, যি মানুহে তোমাক বেলেগৰ লগত দন লাগিবলৈ বা তাৰ কথাখিনি ক'লে মানে তোমাৰ খং উঠিব এনেকুৱাবোৰ কোৱা কথা মানুহৰ পৰা সদায় বিৰত থাকক। চাব আপুনিও কোনো ক্ষেত্ৰতে বা কোনো কদমতে আপোনাৰ বিপদত নপৰিব আৰু আপোনাৰ ইজ্জত হানি কেতিয়াও নহয়। অভিজ্ঞতা ফালৰ পৰা ক'লোঁ, যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক যে ভিডিঅ'টো কেনেকুৱা লাগিল। শেষত বন্ধুসকলক শ্বেয়াৰ কৰিব বুলি আশা ৰাখি ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ। নমস্কাৰ।